Hello guys, welcome back to my YouTube channel Megang Kopato. তো বন্ধুসকল আমি আজি বহুত ধুনীয়া এটা ঠাইত গৈ আছোঁ। তো দেওপানী মন্দিৰ গৈ আছোঁ। তো আজি ভিডিঅ'টো চাই থাকিব, বহুত ধামাকা হ'ব। তো আহক তেনেহ'লে দেওপানীলৈ। তো গাইজ আহি আছোঁ আমি দেওপানীলৈ। তো গাইজ এই দেওপানী মন্দিৰটো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে। তো আহিব আপোনালোকে। দেওপানী মন্দিৰটো হৈছে এটা দুৰ্গা মন্দিৰ। যিহেতু আমি কাৰ্বি আংলঙত ফুৰিব আহিছোঁ, ভাবিলোঁ এপাক সোমাই যাওঁ, দেৱী দৰ্শন কৰি যাওঁ। তো আপোনালোকে আহিব, বহুত ধুনীয়া এটা প্লেচ আৰু প্ৰতিদিনে বহুত মানুহৰ সমাগম ঘটে। সকলোৱে নিজৰ নিজৰ মনোবাঞ্ছা পূৰ্ণৰ কাৰণে আশীৰ্বাদ ল'ব যায়। তো আপোনালোকে আহিব পাৰে নিজৰ মনোবাঞ্ছা পূৰ্ণৰ কাৰণে আশীৰ্বাদ বিচাৰি। তো বহুত দূৰ দূৰণিৰ পৰা এই দেওপানী মন্দিৰটোলৈ আহে। এইখনেই হৈছে দেওপানী মেইন গেট। তো মেইন গেটৰ পৰা প্ৰায় 2 কিলোমিটাৰমান গৈ তো মেইন ঠাই পামগৈ। তো এইখনে হৈছে মেইন ঠাই। তো ইয়াতে আমাৰ বাইককেইখন পাৰ্ক কৰি থ'ম। তো ফাইনেলি গাইজ তো আহি পাই গ'লোঁ। তো দেখা পাইছে। তো এতিয়া ভিতৰত যাম। তো ভিডিঅ'টো চাই গ'লোঁ। চ' গাইজ তো এতিয়া আমি ভিতৰলৈ আহি আছোঁ। এইখনেই হৈছে মন্দিৰ গেট। যিহেতু আজি দেওবাৰ, তো আজি বহুত মানুহ দেখা পোৱা গৈছে। তো বহুত মানুহ ভিৰ দেখিব পাৰিছে। মানুহবোৰ কিমান দীঘল লাইন পাতি থকা হৈছে। তো শৰাই দিবলৈ বহুত দীঘল লাইন পতা হৈছে। তো পোনপ্ৰথমে আহি আপোনালোকে ইয়াত ভৰিখন ধুব পাৰিব। ভৰি ধুই চেণ্ডেল থৈ ইয়াতে থ'ব পাৰিব। চেণ্ডেল থৈ আপোনালোকে তো শৰাইভাগ দিবলৈ যাব পাৰিব। তো ভাবিলোঁ আমিও ভৰিখন ধুই লওঁ। তো এয়া ভৰি ধুবলৈ গৈছোঁ। পোনপ্ৰথমে আমি চাকি জ্বলাবলৈ গৈ আছোঁ। যিহেতু আমাৰ ইয়ালৈ অহা কোনো প্লেনিং নাছিলে, সেইবাবে চাকিকে জ্বলাইছোঁ। তো শৰাইভাগ নিদিলোঁ আমি। তো এয়া চাকি জ্বলাবলৈ গৈ আছোঁ। তো দেখিব পাৰিছে এই ঘৰটোতে চাকি জ্বলোৱা হয়। আৰু যিমানবোৰ ফিটা দেখিছে, তো এই মনোবাঞ্ছা পূৰ্ণৰ কাৰণে এই ফিটাবোৰ বনোৱা হয়। ইয়াত এটা মানে কি মানা হয় যে আপোনালোকে মনোবাঞ্ছা পূৰ্ণৰ কাৰণে এই ফিতাপাত বান্ধিব লাগে। তো আপোনালোকৰ মনোবাঞ্ছা যদি পূৰ্ণ হয়, তেতিয়াহ'লে এই ফিতাপাত আকৌ খুলিব আহিব লাগিব। ইয়াত এইটো নিয়ম মানে। তো আপোনালোকে মনোবাঞ্ছা পূৰ্ণৰ কাৰণে ফিতাডাল বান্ধিব পাৰিব। বনাৰ পিছত যদি আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হয়, তেতিয়াহ'লে এই ফিতাডাল আকৌ খুলিব আহিব লাগিব। তো আমাৰ মনোবাঞ্ছা পূৰ্ণৰ কাৰণে তো আমিও বান্ধিলোঁ ফিতা। তো বান্ধি কৈ এতিয়া আহি আছোঁ ভিতৰলৈ, অলপ ভিতৰলৈ। তো ভিতৰলৈ আমি সেৱা কৰিবলৈ এয়া ৰৈছোঁ। তো আজি যিহেতু ছানডে, তো বহুত মানুহ ভিৰ। তো দেখিব পাৰিছে কিমান লাইন দীঘল তো শৰাই দিবলৈ। তো আপোনালোকে ইয়াত ভাগ নাপাব শৰাই দিবলৈ। বহুত ফাৰ্ষ্ট টাইম আহিব লাগিব, তেতিয়া আপোনালোকে শৰাই দিব পাৰিব। প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ এই মন্দিৰটোলৈ সমাগম ঘটে। নিজৰ মনোবাঞ্ছা পূৰ্ণৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা আহে। তো আপোনালোকে আহিব পাৰিব। এই মন্দিৰটো আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট দেওপানী মন্দিৰ বুলি কয়। বহুত ভাল, বহুত বিশ্বাস কৰে মানুহে। তো আহিব আপোনালোকেও। Madam. তো আমিও দুখনমান ফটো উঠি যাবলৈ ওলালোঁ। তো আজি ভিডিঅ'টো চাই থাকিব শেষলৈ। তো দেখিব হৈছে কিমান দোকান। তো আপোনালোকে চিন্তা কৰিব নালাগে আহিলে। তো শৰাই দিবলৈ ইয়াত সকলোখিনি বস্তু পাই যাব আপোনালোকে। তো আমি যাবলৈ ওলালোঁ। তো হোটেলত কিবা এটা খাইছোঁ। তো গাইজ এতিয়া ঘৰলৈ আহি আছোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিবিলাকে নতুনকৈ আহিছে। তো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। তো বাই বাই।